আৰবাৰী আউটপোষ্ট হয় কোনে ক'লে সঞ্জয় দত্তই কৈছো সঞ্জয় এক মিনিট ঐ বাইলু লুটি এফালে আছে নাই हेलो एक मिनट सर आप फोन कान के काश में रखिए ना वही संजय दत्त बोले फोन कोई से हेलो सर आपका वो संजू देखा बहुत अच्छा लगा सर आपके जीवन में इतना दुख है सर हमको सिनेमा देख के पता चला है वो आपका जो रोल क्या है ना वो ऋषि कपूर का पिटेक ने बहुत अच्छा लगा सर नेक्स्ट मुखन धर दियो मुख लो हेलो আপুনি কোন কি এইবিলাক কথা কৈ আছে আপুনি অসমীয়া কৈছে দেখোন আপুনি মানে সুনীল দত্তৰ ভেটি খোৱা যেন নহয় নেকি হে কি কথা কৈ আছে এইবিলাক নহয় যা কক ও বো ভালনে ভাল ও হেৰি নহয় তুমি হে নতুনকে অহা যেন নহয় জানো হয় চিনি পাইছে ধৰিছো আৰু পিছে মোক কেনেকে চিনি পালানো ডেসক্ৰিপচনত চিনি পালো কিহৰ ডেসক্ৰিপচন আপোনাৰ সাইজৰ মানে কেকেদা আপোনাৰ সাইজৰ ডেসক্ৰিপচন দিছে নহয় এইখন চহৰত বোলে আপোনাৰ আৰু মুকুতাদাৰ সাইজৰ বেলেগ পিস নাই বাহিৰৰ মানুহৰ আগত ঘুনে কৰা সন্মান ৰাখিছে বাবু কি ভাবিছে নাই কোনে আহিছো দিয়া আকৌ দুখ পোৱা হাততে দুখ পালো অৰে এই বাথৰুমত চাবোন কোনে পেলাই থৈছিল গম নাপাওঁ নহয় কি গম নাপাওঁ পিছল খাই পৰিছো মই হাতত দুখ পাইছো এই লাহেকে এই বেছিকে দুখ পালা নেকি পাইছো অলপ হাত চাল দৰ্শন কৰিব পৰা নাই এতিয়া তুমি তো গা ধুইছিলা বাথৰুম গলা কিয় বাথৰুমত অকল গা ধুবলৈহে যায় নেকি মানুহ হাতখন ফুলিছে দেখোন ফুলি গৈছে বেছিকে দুখ পাইছো ৰ'ব ফ্ৰেকচাৰ হ'ল নেকি ডক্টৰৰ ওচৰলৈ যাব লাগিব মণি গ'লে গ'ল মণি হালধি অকণ বান্ধি দিলেহেঁতেন ভাল পালোহেঁতেন ক'ত পাই গ'ল কি হ'ল চেনে হাতখনত দিলা ন হাত দি দিলা নিজৰ গিৰিয়াৰ গাত হাত দি দিলা দেখিলে তোমাৰ গাত হাত দিলে এয়া ফুলি আছে চাওক যোৱা এইখিনি বাথৰুমত পৰোঁতে ফুলা এনে ভণ্টি ক'ৰবাত নিদিবা দিবলে দে মই কাৰুলে কেয়াৰ কৰা ভকত নহয় তুমি হাজবেণ্ডক কেয়াৰ নকৰা এয়া ফুলি আছে চোৱা হাজবেণ্ড চেলাবলৈ আহিছে হা সেই নিজৰ ঘৈণীয়েকজনী সন্মান লোকৰ আগত ৰাখিছেনে আপুনি ভণ্টি এই কেছটোকে ভালদৰে মোক বুজাই কচোন মই বহুত দুখ পাইছো জানো দাদা মোৰ হাতখন বহুত বিষাই আছে জানে যোৱা তুমি চাগে কিবা এটা কৰিছা আপুনিও মানে পুৱাই আকৌ মূৰটো গৰম কৰিবলৈ আহে হস্পিটেল যাব বলকচোন বহুত বিষাই আছে হাতখন সোনকালে ট্ৰেইনত টিকট দুটা কাটচোন এইকণ বিষতে পাটনাত দেখুৱাবলৈ যাম আপোনাক পাটনাত দেখুৱাবলৈ নিনো আমি দুটা ঘৰলৈ যামগে মই নাযাম ন মোৰ কাম আছে এখেত নেযায় এখেতে লা দিয়াকে চিল মাৰি লৈছে পুৰেটো জীৱন মোৰ ঘৰতে কটাব ভিডিঅ'টো যদি চাই ভাল পাইছে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছৰ পাৰ্টটো যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাব